নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। আজি দিনটোনো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। এতিয়া ৰাতিপুৱা 5:30মান বাজিছে, এতিয়া জাষ্ট শুই উঠিছোঁ। কিন্তু কিনো কৰিম, দিনটোতো এনেও কাম চাম যোৱা নাই, ঘৰতে আছোঁ এইকেইদিন। কামটো মাতিছিলে, যাব পৰা নাই, এতিয়া কাইলৈৰ পৰা যাম। তাকে আজি দিনটোনো এনেনো কি কৰি থাকোঁ, সেইকাৰণে ভিডিঅ'টো বনাবলৈ লৈছোঁ। কালি ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে নে বেয়া লাগিলে আপোনালোকে জনাব, তেতিয়াহে আৰু অলপ ভালকৈ বনাব পাৰিম ন। এতিয়া এনেই ভিডিঅ'বিলাকতো চাই কিনেতো কমেণ্ট চমেণ্ট নকৰিলে বেয়া লাগে ন। মই কোনটো বস্তু বেয়া আছে, কোনটো বস্তু বেয়া নাই হোৱা, তেতিয়াহে মই ভালকৈ বনাব চেষ্টা কৰিম। আৰু ভিডিঅ'বোৰ মই ভালকৈ এডিটিং কৰিব জনা নাই, কিন্তু শিকিছোঁ আৰু লাহে লাহে চাই ইউটিউবত চাই শিকিছোঁ। আৰু লগৰ এটা আছে, তাক সুধি লওঁ ভালকৈ, সিও কয়, মোক হেল্প কৰে, বহুতখিনি হেল্প কৰিছে সি। তাকে মানে ভালকৈ ভিডিঅ'বোৰ এডিটিং কৰিব নাজানো, তাকে ফোন কৰি সুধোঁ, এই কেনেকৈ কৰিব লাগে কি কথা। আৰু সি মোক, মই ফোন কৰাৰ লগে লগে সি নকৰোঁ বুলি কিন্তু নকয়, সেইটোৱে ভাল লাগে। লগৰ হ'লে সেনেকুৱা হ'ব লাগে, মানে বিপদৰ বন্ধু সেইটোকে কয়। আপোনালোকৰ আগত তাক এদিন উলিয়াম মই, কোনজন লগৰ মোক হেল্প কৰে বেছিকৈ, মানে যিকোনো ক্ষেত্ৰত মই ফোন কৰিলে মানে তেওঁ আগবাঢ়ি আহে। ভিডিঅ'টো চাই থাকক, আকৌ লগ পাই আছোঁ অলপ পিছত। কালি পিঠাখিনি ঘলি থৈ দিয়া আছিলে নাই, আজি এতিয়া বনাই আছে, তাকে গৈ কিনে টেষ্ট এটা কৰিছে। মোক মাতি আছে উঠনিবা, মই ভিতৰত শুই আছিলোঁ। এতিয়া কালি পিঠাটো মানে খাই চাওঁ কেনেকুৱা হৈছে। এইখিনি মস্তি আছে, সেইকাৰণে মানে বস্তুটো এনেকুৱা ধৰণৰ পিঠাখন মানে ধুনীয়াকৈ ফেটি থ'লে, আগদিনাখন ফেটি থ'লে মানে বস্তুটো মানে খাবলৈ ভাল হয়। যদি বস্তুটো মানে পিঠাখিনি যদি ফেটি কিনে লগালগ যদি বনাই দিয়ে মানে, তেতিয়া খাবলৈ বৰ বেছি ভাল নহয় মানে। সেইকাৰণে এতিয়া কালি ফেটি থৈছিলে, আজি মানে খাবলৈ বহুত টেষ্টি হয়, মানে ধুনীয়া হয়, মানে বস্তুবিলাক মানে ভালকৈ মানে সোমাই যায় মানে পিঠাটোত, সেইকাৰণে খাবলৈ বৰ ধুনীয়া হয়। সেইকাৰণে এতিয়া আৰু বনাই আছে, আৰু আছে বনাই আছে, আপোনালোকক দেখুৱাই আছোঁ। এইখিনি বনাই আছে, পুৰা একদম ধুনীয়া আছে, বনাই আছে, টেষ্টি হৈছে পুৰা। বৰ্তমান এতিয়া বাইদেউহঁতৰ ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। তাৰপৰা এয়া বেটীও ওলাই ল'লে, এইজনী বাইকখন ষ্টাৰ্ট দি থৈ দিছোঁ। এতিয়া গৈ থাকিম আৰু বাইদেউহঁতক লগ পাই আছোঁ, বাইদেউহঁতৰ ঘৰত গৈ। বাইদেউহঁতৰ লগত পাই কিনে মানে মনে মনে ভিডিঅ'টো বনাই আছিলোঁ, মানে পোৱালিকেইটা মাৰ্বল খেলি আছিলে, তাকে অলপ বনাই কিনে পুৰণি মানে স্মৃতি মনত পৰিলে, তাকে বনাবলৈ আগতে খুব খেলিছিলোঁ মাৰ্বল, তাকে মানে অলপ বনাই দিওঁ বুলি ভাবিলোঁ মনে মনে। আৰু এনেকৈ বেলেগকৈ বনোৱা নাই, মাহঁতে চবেই বহি আছিলে কিনে নবনালোঁ, সেইকাৰণে মনে মনে বনাই কিনে ভিডিঅ'টো থৈ দিলোঁ আৰু বাইদেউৰ ঘৰত হাতত পায় পুৰণিৰ লগে লগে। কিন্তু কোনো গম নাপায় মই ভিডিঅ'টো বনাই থৈছোঁ বুলি।
বন্ধুসকল, বাইদেউহঁতৰ ঘৰ কালিয়ে আহিলোঁ, কিন্তু ভিডিঅ' বনোৱা নাই। মানুহ আছে, লাজ লাগে। ইটো সিটো আহি আছে, বাইদেউহঁতৰ ঘৰত আহি আছোঁতো। মানে কথাবিলাক এনেকুৱা ধৰণৰ, মানুহবোৰ থাকিলে মানে কেমেৰাটো মুখত ওলালেও মানে কথা ক'বলৈ নোৱাৰোঁ মানে ভালকৈ। মানে মানুহবোৰ আহি আছে নাই, ইটো সিটো আহি আছে। তাকে বাইদেউহঁতেও এতিয়া বাইদেউৰ ঘৰত কোনো নাই, মই অকলে আছোঁ, বিন্দাছ। কিন্তু তাকে জোৰ ওচৰত ভিডিঅ'টো বনাই আছোঁ। মা আৰু বাইদেউ ভিনী ভনীয়েকজনী, বাইকে হয় নে ভনীয়েক হয় মই পাহৰি থাকিলোঁ এতিয়া। কিন্তু সিহঁতে ফুৰিব গৈছে মানে ওচৰৰ দাদাহঁতৰ ঘৰলৈ। মই তাকে অকলে থাকি বিন্দাছ আৰু এতিয়া জোৰ ওচৰত ভিডিঅ'টো বনাই আছোঁ। কিন্তু মানে ভিডিঅ'টো বৰ বেছি দীঘলকৈ নবনাওঁ বাইদেউহঁতৰ ঘৰত, আৰু কিনো দেখুৱাম, একোতো হেৰি নাই। তাকে বনাওঁ বুলি ভাবিলোঁ। এতিয়া ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আহি আকৌ পাবহি, এতিয়া আহি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, টাটা, গুড নাইট। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।